Hello everyone, my name is Roy. Welcome to my channel RoysArtyCrafty. So in this video we'll be analyzing some styles. So let's start the video. এইটো ভিডিঅ'ত আমি এটা ষ্টাইল লিখিম আৰু নিজে এনালাইজ কৰিম যে লিখাবোৰ কাৰেক্ট হৈছে নে নাই, ষ্টাইলটোৰ মতে লিখাবোৰ কাৰেক্ট হৈছে নে নাই. So let's see how we can do that. এইটো এক্সাম্পলত এনালাইজ কৰিম লোকপ্ৰিয় লেখাটো ঠিকে আছে নে নাই. সো ইয়াতে দেখা যায় এইকেইটা শব্দ, এইকেইটা আখৰ বেছি দীঘল হৈছে আৰু এই প্ৰথম আখৰ লটো এইটো সৰু, এইটো ভুল হ'ব. আৰু যিটো ল লিখা আছে লটোৰ ষ্টাৰ্টিং পইণ্ট এইটো ইয়াৰ তলত দিছে, এইটো বাওঁফালে আহিব লাগিব. আৰু নেক্সট ৱৰ্ডটো যদি ট্ৰাই কৰা যায়, ইয়াৰ যিটো গু আখৰ হয় এইটো ইয়াতে লাগি গৈছে, এইটো ভুল. আৰু এই তিনিটা শব্দ বেছি গৈছে, এইটো কম, তিনিটা আখৰ. আৰু এই এংগেলটো মাত্ৰ যিটো এংগেল এইটো চিধাকৈ হৈছে, এইটো এনেকা হ'ব, এইটো ষ্টাইলত এইটো হ'ব ফালে ফালে ইফালে. নেক্সট এক্সাম্পলত লোকপ্ৰাণ শব্দটো চাম. এইটো অলমষ্ট ঠিকে আছে, কেৱল লটো ভুল হৈছে, এইটো ইয়াতে লাগি গৈছে, এইটো ভালকৈ লিখিব লাগিব. আৰু ইয়াতে ডাঙৰ হৈছে মাত্ৰাটো, য'ত শেষ হ'ব এইটো এনেকা ষ্টাৰ্ট হ'লেও এইটো ডিৰেকশ্যনত থাকিব. সো মাত্ৰাটো কাৰেক্ট. এইটো শব্দ অলমষ্ট ঠিকে আছে, কিন্তু এইটো দীৰ্ঘইকাৰ এইটো মিলা নাই, এইটো সৰু, এইটো ডাঙৰ, একে হ'ব লাগিব. আৰু ইয়াতে হ্ৰস্বইকাৰ দ্বাৰা এইটো লাগি গৈছে, তাতে এইটো অলপ স্পেচ থাকিব লাগিব. এইটো এক্সাম্পলত লটো কেনেকৈ কাৰেক্টলি লিখা যাব এইটো ট্ৰাই কৰা হ'ব এইটো ষ্টাইলত. সো এইটো ভুল.
ইয়াতে যেটো বেস এটো এনেকা হ'ব আৰু মাত্ৰা এটো এনেকা এইটো এংগেলত আৰু যেটো প্ৰথম স্টাৰ্টিং হয় এটো ইয়াতে লাগি না যাব যেতিয়া এটো নেক্সট পাৰ্টটো লিখা হ'ব এটো যাতে স্পেস থাকে एग्जांपल আৰু মাত্ৰা যাতে গোটে পদে কভাৰ কৰে এটো ছুটিও নহয় বেছিও নহয় যাতে লেন্থ মাত্ৰাৰ সো এনেকা एग्जांपल এনালাইজ কৰা যাব এটা এটা আখৰ আৰু যদি ভিডিওটো ভাল লাগে প্লিজ লাইক এন্ড শেয়াৰ কৰি দিব এন্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ